তেল বেছি হৈছে জ্বলিছে হ'ব হা আলহী সকল কাৰ্বি আংলং কাউন্সিল কৃষি বিভাগৰ যোগেদি আমি কাতি বিহুৰ লগত সংহতি ৰাখি আৰু ইয়াৰ কৃষিৰ ওপৰত আমি যিবিলাক আমি কি কয় আলোচনা এইবিলাক আমি কৰিছোঁ আৰু ভাল লাগিছে। কাৰ্বি আংলঙৰ ডেপুটি কমিশ্যনাৰ লগ দিছে আৰু আমাৰ কৃষি বিভাগৰ কাৰ্বি আংলং কাউন্সিলৰ ইনচাৰ্জ সন্মানীয় অমৰ সিং কিশোৰ তেখেতে নেতৃত্ব দি এই সকলোখিনি মানে ভালকৈ ধুনীয়াকৈ কাৰ্যসূচীবিলাক ৰূপায়ণ হৈছে, ভাল লাগিছে। আৰু কৃষকসকলেও আজি আমি ধান যিটো কিনাৰ বেচাৰ ওপৰতো আমাৰ মাজত আলোচনা হৈছে, বিভিন্ন খেতিৰ কেনেকৈ আমি বজাৰত লৈ যাব লাগে, আমি কৃষকসকলক বজাৰ আমি ঠিক কৰি দিয়াৰ ওপৰতো আমাৰ আলোচনাত আহিছে। আদি কৰি বিজ্ঞানসন্মতভাৱে যিটো খেতি কৰাৰ ইয়াৰ ওপৰতো আজিৰ মিটিঙত এইবোৰ কৃষকৰ লগত আলাপ আলোচনা হৈছে। গতিকে বহুত ভাল লাগিছে। গতিকে অসম চৰকাৰৰ কৃষি বিভাগ লগতে আমাৰ যি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি তেখেতৰ যিটো এইখিনি পদক্ষেপ লোৱাৰ কাৰণে আমি তেখেতক শলাগ লৈছোঁ। আৰু আহিবলগীয়া দিনত আমি কৃষিৰ যিটো ক্ষেত্ৰত বা ফাৰ্মাৰ্ছসকলৰ কৃষকসকলৰ ভৱিষ্যত উপকৃত হ'ব বুলি আমি বহুত আশাবাদী।